रमाकांत घर में आसा कि नहीं? ओ कुनो ओहो पियन बाबू आओ 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 कैसे हुआ? ए बढ़िया हाँ पियन बाबू आओ 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 चलिए चलिए। अरे पियन बाबू बैठो इधर बैठो बैठो रमाकांत तुम मुझे क्या समझता है? हम हिंदी में मेजर किया है, तुम लोगों को तो हिंदी आता ही नहीं, फेल हुआ हूँ। लेकिन पियन बाबू আজি আমাৰ ঘৰলৈ আহিলা কিবা চিঠি পত্ৰ আছে নেকি? हाँ चिट्ठी देने के लिए नहीं आया तो गरु घास काटने के लिए आया हूँ। হ'ব এতিয়া লেকচাৰ মাৰি থাকিব নালাগে চিঠিখন ये आपके लिए नहीं है, ये नीलम के लिए है। নীলম অ নীলম दादा कौन তোৰ কিবা चिट्ठी आया है তই চাচোন চা চিঠিখন চা ये लीजिए। ৰুকো ৰুকো यहाँ पे तुम्हारा एक सही चाहिए था। हाँ ठीक है रामा भाई मैं चले, मेरा बहुत काम है, बहुत दूर तक जाना है। हाँ जाओ जाओ हिंदी मास्टर দাদা আমি যে 19 তাৰিখে বিহু কম্পিটিশ্যনলৈ গৈছিলো তাতে আমি প্ৰথম হলো গতিকে এতিয়া আমাৰ পুৰস্কাৰটো আনিবলৈ 1 তাৰিখে মাতিছে তেজপুৰত ৰ মই এটা খবৰটো দি আহোঁ তই মই খবৰটো দি আহোঁ কি যে হ'ব এই ল'ৰাটোৰ বিহু বুলি ক'লে সি একদম পাগল হেৰি সি অকল বিহু মাৰি থাকিলে নহব নহয়, আপুনি কিমান ঘটি খুৱাব আপোনাৰ চেনেহৰ ভাইৰক? আমাৰো ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে, অকমান ধৈৰ্য ধৰাচোন সি কিবা এটা কৰিব নহয় মই আৰু এনেকে নোৱাৰিম দেই, নহলে মই মাৰ ঘৰত গুচি যাম মোৰ ল'ৰা ছোৱালী। এই অকমান কথাতে তুমি ইমান খং কৰিছা কিয়? মই খং কৰিছো? হেৰা শুনাচোন তুমি নাচনি এতিয়া যেন গাভৰু তই আহাচোন কাষলে অলপমান মৰম কৰো ঐ তই যে ঢোলকেইটা যে বটিত আনিবলৈ দিলি সেইকেইটা খবৰ কৰিলে নাই? আজিও কৈছিলো নহয়, আজিও নহলে। এনেকে হলে কিন্তু নহব, বিহু কাষ চাপিলেহি, এনেকে হলে কেনেকে হব কচোন? ঐ তোৰ নাচনি আহি গল। আহিলা আজি মই আৰু পংকজ তেজপুৰ যাম, সেই যে পুৰস্কাৰটো এই পুৰস্কাৰটো আনিবৰ কাৰণে মাতিছে, আমি তালৈকে যাম আৰু এইবাৰ কিন্তু আমি লতাশিল বিহু মঞ্চত ভাগ ল'ম, গতিকে আমি সকলোৱে বহুত কষ্ট কৰিব লাগিব আৰু তুমি লগৰ কিজনীক কৈ দিবা। আজি তাক ঢোলকেইটাৰ বটি টানিব পঠালো, এতিয়ালৈকে সি ঢোলকেইটাৰ বটি টানিয়ে নানিলে, গতিকে আজি ৰিহাৰ্চল নহ'ব, তুমি লগৰ কিজনীক কৈ দিবা। আজি ৰিহাৰ্চল নহয় যদি মই যাওঁ দে। ঐ নীলম তই কিন্তু হিয়াক লৈ আহিবি দেই। তই মোৰ লগত যাবিনে? তোৰ লগত নহয় মই বেলেগৰ লগত যাব লাগিছিল। হা ধেমালি কৰিছো, তই যে আমাৰ কথা ককাৰক কম বুলি কৈছিলি, কলি নে? একো এটা নকৰাকৈ কেনেকেও কওঁ কচোন? যেতিয়া মোক ঘৰৰ পৰা বিয়া দি দিব তেতিয়া গম পাবি, থাক বেং। ঐ শুনচোন চাওঁ সঁচাই কৈছনে? বহুত দূৰ আঁতৰি যাম কিন্তু তোক মই যদি আজি দিনটোৱে মোৰ শেষ দিন হয়, কালিৰ পৰা যদি এই পৃথিৱীত মই নাথাকো, তই মোক পেলাই থাকি কি পাবি ক? তই যে বৰ বেছি কথা কয়, নামাতিবি যা। ঐ শুনচোন কথা দি নৰলা তুমি হঠাতে জানানে ৰম মই তোমালে অ মই তোমাৰ জানা তুমি মোৰে বুজা অ দুয়ো সুখীয়ে হম এদিন সঁচা মই তোমাৰ জানা তুমি মোৰে বুজা উৰা তু জনমলে উমলিন দুয়ো জানা ও আহা ও আহা ও
আহা ও শুনিছেনে? মই আৰু কিন্তু এনেকৈ থাকিব নোৱাৰো দেই। তোমাৰনো কি অশান্তি হৈছে এনেকে থাকিব নোৱাৰা হলা যে? আপুনি আপোনাৰ ভাইকৰ বোজাটোকে উঠাই দিব। তুমি কিন্তু মই কিন্তু কি? ওলাই যোৱা মোৰ ঘৰৰ পৰা। কিন্তু শুনা ৰীমা, আমাৰ ছোৱালীৰ জন্মৰ সময়ত আমাৰ এই নাই তাৰ মৰমৰ ঢোলটো বিক্ৰী কৰি তোমাক ঔষধ আনি দিছিল। গোটেই ৰাতি সি উৰে নিশা ঢোল কোবাই কোবাই বিহু নৃত্য কৰি যিকেইটা পইচা পাইছিল নহয়, সেইকেইটা পইচাৰে তোমাক তেজ আনি দিছিল। আৰু মোৰ বেমাৰৰ সময়ত মোৰ ভাগৰ মাটিখিনিতো গোটেইখিনি বন্ধকত গৈছিলেই, তাৰ নিজৰ ভাগৰ মাটিখিনি বিক্ৰী কৰি মোক হস্পিটালৰ বিল দিছিলে। আৰু সেই ল'ৰাটোক তুমি এনেকুৱা কৰিছা, সেই ল'ৰাটোৰ লগত তুমি কাজিয়া কৰিবলৈ আহিছা। দাদা, তই ইমান ৰাতি বাহিৰত বহি আছ যে? নাই, এনেই বহি শুই থাকি। তই যাচোন, মই গৈ আছো যা। না পঢ়ি। হ'ব যা, মই গৈ আছো যা। হে মহৰ নাকিত ঘূৰালে কাম, কালনি বাৰীত জাহাজ ৰকাম, বৰদু বিয়াৰ দীপৰ দোকান, তাতে বহি তোমাৰ দোকান। নুশুবা দে ৰাতি বিহু গাবলৈ যাম যাবলৈ। তোৰ ইমান টাইম লাগিছেনে আহোঁতে? দাদা ঘৰত নাই, গতিকে গৰুখিনি এৰাল দিব লগা হ'ল, সেইকাৰণে আহোঁতে পলম। বাৰু কোৱাচোন, তই যে ইমান ৰাতিপুৱাই মোক মাতিলি? মোক চাবলৈ আজি ল'ৰা আহিব। দাদা, কি কৰি আছ ইয়াত? এই বেকাৰটোৰ লগত? তোক মই কৈছিলো নে নাই তই মোৰ ভণ্টিৰ কাক নাচাপিবি বুলি? নেক্সট টাইম যদি দেখো কথা বেয়া হৈ যাব। দাদা, আমি দুয়োটাই দুটা ভাল পাওঁ। কি ই তোক বিহু মাৰি সুখত ৰাখিব? এবেলা খালে এবেলা খাবলৈ নাই এই ভিক্ষাৰীটো। আপুনি হিয়াৰ ককাইৰ কাৰণে বহুত ধৈৰ্য ধৰি আছো, নহ'লে কি তই মোক মাৰিবি নেকি বে? মাৰ না বে, চাওঁ মাৰ। চা ভণ্টি, আজি সি মোৰ গালৈ হাত দাঙিছে, কাইলৈ যে তোক নামাৰিব কিবা বিশ্বাস আছে? চা ভণ্টি, আজি অহা ল'ৰাটোৰ চৰকাৰী চাকৰি আছে, তেজপুৰ টাউনত ঘৰ, আৰু তোক সি সুখত ৰাখিব। আৰু তোৰ সুখ মানেই জানো আমাৰ সুখ নহয়? নীলম, দৰ্জাখন খোলচোন। নীলম, দৰ্জাখন খোলচোন। মোক ক'বালৈ লৈ ব'ল। ইমান ৰাতি কি কৈ আছা দাদাই তুমি? বিয়া দিবলৈ ওলাইছে, তই মোক ক'বালৈ লৈ ব'ল না। কি কৈছা হিয়া? হেৰা শুনিছানে? হিয়া, মোক ক'বালৈ লৈ ব'লা, মোক বিয়া দিবলৈ ওলাইছে। কি কৈছা হিয়া এইবোৰ? হিয়া, নীলম,
তোমালোক ক'তো যাব নালাগে, ইয়াতে থাকা। কিন্তু একো নহয়, বোলাচোন তুমি মোৰ লগত ভিতৰলৈ বোলা। ভাইটি দাদা তই চিন্তা কৰিব নালাগে, যা শুই থাক যা হ'ব দে। বাহিৰৰ পৰাই আহোঁ অকণমান। শুনক ৰাইজ, ল'ৰা ছোৱালী উপযুক্ত বয়স, তেওঁলোক মিলি কুটি আহিছে, এতিয়া আমিনো কৰিম কি? মই ভুল কৰোঁ নেকি? हाँ 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 राज रखो रखो लड़का लड़की যদি মিল হয়েছে আমি কি করি বলা যাও ও রামাকাই ভোজ বানাও দাও ভোজ বানাও দাও ৰাইজৰ সিদ্ধান্ত নহ'ব, সিহঁতক এঘৰীয়া কৰক। ये नहीं चलेगा हमारा राज ने एक कथा भाग लिया है ये नहीं चलेगा তেনেহ'লে মোৰো এটা সিদ্ধান্ত আছে ৰাইজ। हाँ हाँ बताओ बताओ মোৰ ভণ্টিয়ে নেক্সট টাইম মোৰ ঘৰত ভৰি দিব নোৱাৰে। ओ ये क्या बात किया ঐ আহ আপ কিয়া हाँ जाओ जाओ दोनों सुखी रहो और रमकाई आपने खाना बनाओ मुझे बुलाना है मुझे बहुत काम है मैं चले এতিয়া যাওঁ আৰু। যাব দেই। নালাগে দিয়াচোন এই অৱস্থাত যাবলৈ। চোৱা, আজি মোৰ লাষ্ট প্ৰগ্ৰেম। আজিৰ পৰা মই কোনো প্ৰগ্ৰেম নাৰাখোঁ। আৰু যদি তোমাৰ কিবা অসুবিধা হয়, দাদাবৌ আছে, দাদাবৌক মাতি দিবা। আৰু শুনা, শুনতে তুমি দৰ্জাখন বন্ধ কৰি ল'বা। মোৰ আহোঁতে অলপমান পলম হ'ব পাৰে। মই যাওঁ। অ' বৌ বৌ অ' বৌ বৌ অ' বৌ 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 অ' বৌ বৌ কি হৈছে? হেৰা হেৰা শুনিছেনে? শুনাচোন বোৱাৰী, কিবা এটা হৈছে। এইফালে আহা, এইফালে আহা। কি হৈছে বোৱাৰী? বোলাচোন বোলা ভিতৰলৈ বোলা। হেৰি আপুনি সোনকালে কিবা এটা কৰক, বোৱাৰীৰ বহুত অসুবিধা হৈছে। আপুনি সোনকালে ডক্তৰজনৰ ব্যৱস্থা কৰক, সোনকালে। আজি বোৱাৰীজনী কি হৈছে নাজানো। আজি পোনাটো ঘৰত নাই, কি হ'ব ঠিক নাই এইখনো। মা বৌদ আহকচোন, আহক আপোনালোক আহকচোন। সেই বোৱাৰীজনী কি হৈছে চাওকচোন, আহকচোন, যাওক যাওক যাওকচোন, যাওক। হে প্ৰভু, হে প্ৰভু, কি কৰা যায় এতিয়া? পোনাটো আজি ঘৰত নাই, হেৰিয়াৰ ঘৰত গাড়ীখনো আজি নাই, ভাড়াত গৈছে।
কি হ'ব এতিয়া এতিয়া কি হ'ব মই ভাবি পোৱা নাই কি হ'ব এতিয়া গাড়ীখনৰ ব্যৱস্থা মই ক'ত কৰিমগৈ আমাৰ গাঁৱততো কাৰো ঘৰত গাড়ীয়েই নাই যি বা এখন আছিল তাকো ভাড়া লাগব। আপুনি সোনকালে ডক্টৰৰ ব্যৱস্থা কৰকচোন বোৱাৰীয়ে বহুত কষ্ট পাইছে কি কৈছা কিবা এটা কৰক আপুনি সোনকালে কি কৈছা ৰীমা চোৱাচোন তাই দেখিবলৈ একদম আমাৰ পোনাৰ নিচিনা হৈছে ন ৰীমা ৰীমা বোৱাৰী আৰু আমাৰ মাজত নাই কি তুমি এইবোৰ কি কৈছা তুমি এইবোৰ কি কৈছা ৰীমা তুমি এইবোৰ কি কৈছা ৰীমা না দাদা সেইজনী তোৰে ছোৱালী দাদা ল দাদা বোৱাৰী আৰু নাই আপোনাৰ কি কৈছ তই নব নব কি কৈছে এয়া দাদা এইবোৰ কি কৈছে নব নব হিয়া ক'ত নব একো নোকোৱা কিয় নব মই এতিয়া এই কণমানিজনীৰ দায়িত্ব অকলে কেনেকৈ বহন কৰিম দাদা ঐ দাদা রাতির বুকু দেখা পারো